মোৰ বাৰীৰ পৰা পাচলি বিক্ৰী কৰালৈকে। গুড মৰ্ণিং এভৰিৱান, কি কৰি আছে আপোনালোকে? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু মই হাতত কটাৰীখন লৈ আজিও মোৰ বাৰীখনলৈ বুলি আহিলোঁ, কাৰণ মই কেইটামান চব্জি ছিঙিবলগীয়া আছে। সেই গতিকে একদম পূৰা ফ্ৰেছ হৈ আছে চব্জি কেইটামান, গতিকে ছিঙো বুলি ভাবিলোঁ। আৰু বহুত লাগিছে জানেনে, সেই গতিকে ছিঙিবলগীয়া হৈছে, নহ'লে আকৌ বুঢ়া হৈ যাব নহয়, খাবও নোৱাৰিম। বহুত কেইটামান আছে, জিকাও লাগিছে বহুতকেইটা, আৰু খেজো আছে। খেজ বাৰু আমি নাখাওঁ দেই, মানুহজনে খাব নোৱাৰে। এনেকৈ তাৰমানে কোৱা শুনিছোঁ, সকলোৱে কয় বোলে বিষত খেজ খালে অলপমান বেয়া। সেই গতিকে মানুহজনৰ অলপ বিষ আছে, গতিকে মই খেজ খোৱাটো আমি বন্ধ কৰিছোঁ। গতিকে এতিয়া বিক্ৰী কৰোঁ বুলি ভাবিছোঁ অলপমান। আৰু মোৰ পাকঘৰতো বিশেষ চব্জি নাই, গতিকে জিকা ছিঙিম, জিকা ভাজিম, আৰু মানুহজনে মাছ ৰাখিম বুলি কৈছে। চাওঁ এতিয়া মাছৰ বেপাৰী আহে নে নাহে। যদি মাছৰ বেপাৰী আহে তেতিয়াতো ভালেই হ'ব। জিকা, আলু, মাছ এনেকৈ ধুনীয়াকৈ বনাম। আৰু তাৰপিছত আমাৰ কাষৰে মোৰ ননন্দ হয়, তাইক ফোন কৰিলোঁ যে এনেকৈ খেজ আছে, জিকা আছে, এনেকৈ মিলাই মেলি অলপমান 1 কেজিমান হ'ব, তুমি ল'বা নেকি? তাৰপিছত তাই ক'লে ঠিক আছে দি দিবা। তাৰপিছত সেই গতিকে মই এতিয়া ছিঙিবলৈ লৈছোঁ। আগতীয়াকৈ সুধি লৈছোঁ দেই তাইক ফোনটো কৰি পেলাই, লয় নে নলয়। তাৰপিছত মই সেয়া ছিঙিবলৈ আহিলোঁ, তাই কৈছে ল'ম, তুমি ছিঙি থ'বা। সেইকাৰণে মই গা পা ধুই আহি এতিয়া এয়া ছিঙিবলৈ লৈছোঁ। ভাবিলোঁ ময়ো অলপ চব্জি বনাম, তেতিয়া লগতে বোলো ছিঙি লওঁ। খেজকেইটা চাওকচোন, ইমান ধুনীয়াকৈ লাগি আছে, পূৰা একদম তাজা হৈ আছে। মই একেবাৰে ডাইৰেক্ট মানে বাৰীৰ পৰা ছিঙিছোঁ, আৰু যোনে নিব তেওঁ ধুনীয়াকৈ ৰান্ধিব, আৰু একদম ইয়াকে কয় সতেজ পাচলি, নহয় জানো? এয়া ধাম ধুম মই ছিঙি আছোঁ, ছিঙি আকৌ ভাল লাগে নহয় এনেকৈ লাগি থকা বস্তুবোৰ। আকৌ আপোনালোককো ধুনীয়াকৈ দেখুৱাই দিছোঁ। আৰু এইখিনি সময়ত আমাৰ কোনো নাথাকে, মানুহজনো নাথাকে, ছোৱালীজনীও স্কুললৈ যায়। গতিকে মোবাইলটো অ'ত ত'ত থৈ পেলাই কিবাকৈ ভিডিঅ'খিনি কৰিছোঁ, আৰু ভিডিঅ'টো দিবই লাগিব নহয় জানো। সেই গতিকে ধুনীয়াকৈ ভিডিঅ' এটাও ক্ৰিয়েট কৰিছোঁ। গতিকে আপোনালোকক এতিয়া দেখাই দিওঁ আমাৰ এইফালে জিকা কিমান লাগি আছে চাওকচোন। জিকা এতিয়া বুঢ়াই হৈ যাব, খোৱা মানুহ নাই, আৰু অলপ চলপকৈহে খাই থাকিব পাৰি। আৰু ইমান ৰ'দ দিছে, টেকটেকীয়া ৰ'দ, নক'ব আৰু, ঘামি জামি অৱস্থা নাই। আৰু এয়া 1.5 কেজিমান হ'ব, এইখিনি ছিঙি ল'লোঁ। আৰু ভাইটিটো আহিলে, তাকো ধুনীয়াকৈ দি দিলোঁ চব্জিকেইডাল অহাৰ লগে লগে, মাকে তেওঁক পঠিয়াই দিছে। আৰু সেয়া আজিলৈ ইমানখিনিয়ে আছিল। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ দেই।